সেইটো হৈছে সেই এপটো আছাম ডিকোডাৰ। এই এপটো আপোনালোকে প্ৰথমে অ'পেন কৰিব। এইটো এপটোৰ ইণ্টাৰফেচ। তো আপোনালোকৰ এপটো এনেদৰে অ'পেন হৈ যাব। ইয়াত আপোনালোকে তিনিটা অপশ্যন দেখা পাব। য'ত আপোনালোকে ইয়াত পাছত এটা অপশ্যন দিয়া আছে ইংলিছ টু আছামিজ ডিকশ্যনাৰী। ইয়াত আপোনালোকে ইংলিছ কোনো এটা ৱৰ্ড চাৰ্চ কৰিলে তাৰ যিটো ডিকশ্যনাৰী অভিধান সেইটো পাই যাব আপোনালোকে। সেইটো মই দেখুৱাই দিম। আৰু এইটো হ'ল আছামিজ ট্ৰেঞ্চলেশ্যন। ইয়াত আপোনালোকে যিকোনো ভাষাৰ পৰা আছামিজত ট্ৰেঞ্চলেশ্যন পাই যাব। ইংলিছৰ পৰা আছামিজ, বাংলাৰ পৰা আছামিজ, হিন্দীৰ পৰা আছামিজ আৰু ট্ৰেঞ্চলেশ্যন পাই যাব। আৰু আছামিজ গ্ৰামাৰ ইয়াত আপোনালোকে যিমানখিনি আছামিজ গ্ৰামাৰ আছে সেইখিনি ইয়াত পাই যাব। তো প্ৰথমতে দেখুৱাই দি আছোঁ ইংলিছ টু আছামিজ ডিকশ্যনাৰী। ইয়াত যদি আপোনালোকে ক্লিক কৰে, আপোনাৰ নেটৱৰ্কৰ ওপৰত ভিত্তি কৰি এইটো অলপ লোডিং লওঁতে সময় লাগিব পাৰে। তো ইয়াত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাই যাব। ইয়াত আপোনালোকে এটা ইংলিছত চাৰ্চ কৰি মই দেখুৱাই দি আছোঁ, যেনেকুৱাকৈ ৱাটাৰ। তো আপোনালোকে ইয়াত তলত আপোনালোকে চাজেশ্যন আহি যাব, তাত ক্লিক কৰিব পাৰে। ক্লিক কৰাৰ পিছত চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ৱাটাৰৰ যিবিলাক ডিকশ্যনাৰী সেইটো আহি যাব। ৱাটাৰ মানে পানী, জল, নীৰ, সলিল। আৰু ইয়াত এটা উদাহৰণ আপোনালোকে ইয়াত পাই যাব, এগিলাচ পানী। আৰু ইয়াৰ বহুতো আপোনালোকে ইয়াত পাই যাব। এইদৰে আপোনালোকে ডিকশ্যনাৰীটো ইউজ কৰিব পাৰিব। বহুতেই ভাল, আপোনালোকে এবাৰ ইউজ কৰি চাব পাৰে। আৰু মই ইয়াৰ পিছত দেখুৱাই দি আছোঁ আছামিজ ট্ৰেঞ্চলেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে ইয়াত আপোনালোকৰ আছামিজ ট্ৰেঞ্চলেশ্যন অ'পেন হৈ যাব। ইয়াত আপোনালোকে তলত দেখা পাব নমস্কাৰ, হেল্ল', ধন্যবাদ, থেংক ইউ, সুপ্ৰভাত, গুড মৰ্ণিং, তোমাৰ ভালনে, হাউ আৰ ইউ, এনেকুৱা বহুত আপোনালোকে চাজেশ্যন পাই যাব। ইয়াৰ পৰা আপোনালোকে ইয়াৰ পৰা চাজেশ্যনবোৰ চাব পাৰিব। ডাইনিঙত কি কথা ক'ব লাগে, ৰেষ্টুৰেণ্টখন ক'ত আছে, হোৱাট ইজ দ্য ৰেষ্টুৰেণ্ট, ইমাৰ্জেঞ্চিৰ ওচৰত যিবিলাক আমি চেণ্টেঞ্চ ইউজ কৰি থাকোঁ সেইবিলাকৰ আছামিজ আৰু ইংলিছ ট্ৰেঞ্চলেশ্যন আপোনালোকে ইয়াত পাই যাব। তথাপিও আপোনালোকে যদি কোনো এটা কাষ্টম ট্ৰেঞ্চলেশ্যন লাগে ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰিব। যেনেকুৱা মই দেখোঁ হাউ আৰ ইউ, তোমাৰ ভালনে, এনেকৈ আপোনালোকে যিবিলাক চেনেল আপোনালোকে ইয়াত চাৰ্চ কৰিব তাৰ যিটো আছামিজ ট্ৰেঞ্চলেশ্যন সেইটো আপোনালোকে পাই যাব। ইয়াৰ পৰা আপোনালোকে বেলেগ লেংগুৱেজ চিলেক্ট কৰিব পাৰিব। যিটো লেংগুৱেজ আপুনি চিলেক্ট কৰিব বিচাৰে সেইটো লেংগুৱেজ ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। আৰু ইয়াৰ পৰা ইয়াত আছামিজ ৰাখিব, তেনেহ'লে আপোনালোকে ইয়াত ইংলিছৰ পৰা আছামিজ পাই যাব। আৰু যদি আছামিজৰ পৰা ইংলিছত লগ কৰে তেনেহ'লে ইয়াত ক্লিক কৰিব আৰু আছামিজৰ পৰা ইংলিছত অট'মেটিক হৈ যাব। তো এনেকুৱাকৈ আপোনালোকে কৰিব পাৰিব। কৰাৰ পিছত আপোনালোকে এইটো বেক আউট। এতিয়া মই আপোনালোক আছামিজ গ্ৰামাৰ দেখাইছোঁ। এইটো হ'ল আছামিজ গ্ৰামাৰ। ইয়াৰ পৰা আপোনালোকে আছামিজ গ্ৰামাৰ যিবিলাক থাকে সেইবিলাক সকলো বস্তু ইয়াত পাই যাব। ইয়াত লাহে লাহে আপডেট হৈ থাকিব, আপোনালোকে পঢ়ি থাকিব পাৰিব। তো ইয়াত মই এতিয়া এটা আপডেট কৰা আছে, ছন্দ কাক বোলে বা পদ বা পয় কাক বোলে। আপোনালোকে এনেকুৱাকৈ আছামিজ গ্ৰামাৰ সকলো বস্তু ইয়াত আপডেট হৈ থাকিব, আপোনালোকে ইয়াৰ পৰা পঢ়িব পাৰিব। আৰু ইয়াৰ পৰা আপোনালোকে এপটো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব পাৰিব। আৰু আপোনাৰ যদি সঁচাকৈ এপটো ভাল লাগি থাকে তেনেহ'লে এপটো শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। এতিয়া মই এই এপটো ডাউনলোড কৰাৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, বা আপোনালোকে প্লে' ষ্ট'ৰত গৈ আছাম ডিকোডাৰ চাৰ্চ কৰিব পাৰে। প্লে' ষ্ট'ৰত গৈ আপোনালোকে আছাম ডিকোডাৰ চাৰ্চ কৰিব। এইটো এপ নতুন হয় সেইকাৰণে ওপৰত অহা নাই, লাহে লাহে ওপৰত হৈ যাব। আপোনালোকে যিমান এইটো এপক ৰেটিং দিব সিমান ওপৰত আহি যাব। আপোনালোকে অৱশ্যেই এইটো ইউজ কৰি ৰেটিং দিব যাতে এপটো আৰু ভাল হোৱাৰ সুযোগ পায়। তো ইয়াৰ পৰা আপোনালোকে খুজি ল'ব, বা আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব, সেইটোৰ অসুবিধা নাই। কিন্তু তথাপিও মই এবাৰ দেখুৱাই দি আছোঁ। আপোনালোকে ইয়াত পাই যাব এইটো এপ চাই আছে ইয়াত আছাম ডিকোডাৰ ইংলিছ টু আছামিজ ট্ৰেঞ্চলেশ্যন। এইটো হয় এপ, এইটো এপ হয় আছাম ডিকোডাৰ ইংলিছ টু আছামিজ ট্ৰেঞ্চলেশ্যন। ইয়াৰ পৰা আপোনালোকে ইনষ্টল কৰি অ'পেন কৰি ইউজ কৰিব পাৰিব। ইনষ্টল কৰাৰ পিছত নিশ্চয় আপোনালোকে এইটো ৰেটিং দিব, আপোনালোকৰ কি মতামত এপটোৰ বিষয়ে সেইটো ৰেটিং দিব আৰু ৰিভিউ কৰিব। আৰু ইয়াত আপোনালোকে এপটোৰ যিটো স্ক্ৰীন হয় সেইটো আপোনালোকে ইয়াত দেখা পাব কেনেকৈ কি হয়। তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আজিৰ কাৰণে এইখিনি, দেখা হ'ব পৰৱৰ্তী কোনো এটা ভিডিঅ'ত। ততক্ষণলৈ জয় অসম।